হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। জুলফি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আৰু অনুৰোধটো হৈছে যে আমাৰ অসমত যিখিনি খুজি খোৱা মানুহ আছে, যাক আমি ভিখাৰী বুলি কওঁ, মানে ভিখাৰী জনসংখ্যা বহুতেই বেছি হৈ গৈছে। কিয়নো আজি মই ফেচবুকটো খোলাৰ লগে লগে এনেই চাই আছিলোঁ, কিবা এটা চাই থকাৰ পিছত দেখা পালোঁ এনেকুৱা মানে দুই তিনিটা ভিডিঅ' মানে মনটো বহুত কষ্ট দিলে। তো সেইবাবে অসম চৰকাৰলৈ মোৰ এটা অনুৰোধ যে এনেকুৱা মানুহক কিবা এটা সুবিধা দিয়ক, এনেকুৱা সুবিধা দিয়ক যাতে চাওক, আমাৰ অসমতে এনেকুৱা থাকে, বাহিৰৰ দেশতো বহুতেই ভাল হয়। ভিখাৰী নাই বুলি নকওঁ, আছে ভিখাৰী, তথাপিও তাত বহুত ভালকে থাকে মানে ভিখাৰী। এতিয়া চাওক, আমাৰ ৰাস্তা কাণত পৰি থাকে, মানুহৰ ঘৰত এতিয়া পদূলিৰ সন্মুখত, মছজিদত যাব, মন্দিৰত যাব, য'তেই নাযাওক আপুনি ভিখাৰী দেখা পাবই। তো তেওঁলোকে এনেই ভিখাৰী এনেকে ঘূৰি নুফুৰে, তেওঁলোকৰো মানে থাকে ন কিছুমান প্ৰব্লেম, কিছুমানৰ হাত নাই, কিছুমানৰ ভৰি নাই। তো সেইবাবে তেখেতলোকক যাতে চৰকাৰে সহায় কৰে, সেই বুলি ভাবিয়ে মই ভিডিঅ'টো বনাইছোঁ। মই দেখাৰ লগে লগে মনটো মানে বহুত বেয়া লাগি গ'ল। আপোনালোকেতো দেখিছে, মই দেখাই আছোঁ আপোনালোকক, ওপৰত চাওক, ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। তো বহুত বেয়া লাগি গ'ল। তো সেইবাবে মানে এটাই জানো যেন আপোনালোকে এই ভিডিঅ'টো যেনে শ্বেয়াৰ কৰক, আপোনালোকে শ্বেয়াৰ কৰি যাতে চৰকাৰে দেখা পায়, মোৰ ভিডিঅ'টো দেখা পায়, যাতে কিবা এটা সুবিধা দিয়ে এওঁলোকক। এনেইতো তেওঁলোক ৰাস্তাই ঘাটে ৰ'দত ঘূৰি নুফুৰে ন, য'তে ত'তে বহি নাথাকে। এসাঁজ ভাত খাবৰ কাৰণে তেখেতলোকে কিমান কষ্ট কৰে, সেইটো চবেই দেখি আছে ন আপোনালোকে। তো সেইবাবে ভাবিয়ে মই এই ভিডিঅ'টো বনালোঁ যে তেখেতলোকৰ কষ্ট নহওক, অলপ পৰিমাণে হ'লেও সুবিধা দিয়ক তেওঁলোকক চৰকাৰে, যে আমুকটো কাম কৰি তেখেতলোকে খাব পাৰে, হাত নাথাকিব পাৰে, ভৰি নাথাকিব পাৰে, কিবা এটাতো কৰিব পাৰিব তেখেতলোকে। এনেকুৱা সুবিধা দিয়ক যাতে সিহঁতে তো এইখিনি মোৰ ব্যক্তিগত কথা, মানে মোৰ মনত যি আছিলে মই সেই কথাখিনি আপোনালোকৰ ওচৰত কৈ দিলোঁ। যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব, আৰু যাতে কোনেও বেয়া কমেণ্ট নকৰে। মই কোনো ডাঙৰ মানুহ নহয়, জাষ্ট এটা সাধাৰণ মানুহ মই। তো কোনেও যাতে মোক বেয়া কমেণ্ট নকৰে। মোৰ মনত যিখিনি কথা আছিলে মই সেইখিনি কথাই আপোনালোকৰ ওচৰত ক'ব গ'লোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।